নমস্কাৰ নমিতা আছামিজ ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা চাওমিনৰ ৰেচিপি লৈ আহিছোঁ। চাওমিন হয়তো বহুতে খাই ভাল পায় আৰু বহুত কম ওলাব চাওমিন বেয়া পোৱা। সেইবাবেও মই আপোনালোকৰ ওচৰলৈ চাওমিনৰ ৰেচিপিটোকে লৈ যাওঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু এদিন বনাই খাব। খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। চাওমিন বনাবৰ বাবে মই চাওমিনৰ পেকেট এটা লৈ লৈছোঁ। তাৰপিছত মই বন্ধাকবি অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। গাজৰ লৈছোঁ অলপ দীঘল দীঘলকৈ কাটি। তাৰপিছত মটৰ লৈছোঁ, কেঁচা মটৰ হয়। তাৰপিছত আদা নহৰু অলপ পিচ পিচকৈ কাটি লৈছোঁ। পিঁয়াজ। এতিয়া মই গেছটো অন কৰি চচ এটা দিলোঁ, তাত পানী দিছোঁ। পানী দিয়াৰ পাছত নিমখ অলপ দি দিলোঁ। এতিয়া ইয়াতে মই নুডলছখিনি দি দিলোঁ। দীঘল দীঘলকৈ দিছোঁ, ভাগি দিলে ভাল নালাগিব, সেই দীঘলকৈ দি দিলোঁ। নুডলছখিনি 80% সিজাই ল'ব লাগিব। এনেকৈ হাতেৰে চাব, ভাগি যাব নালাগিব। মোৰ হৈ গৈছে। তাৰপিছত এইখিনি মই নমাই ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই ল'ম। দেখিছেনে, ইডালৰ গাত সিডাল নলগাকৈ আছে। ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই ল'ব। এতিয়া এটা কেৰাহী লৈ লৈছোঁ, তাত তেল লৈ লৈছোঁ। আপোনালোকে যি তেল খায় সেইটো দি ল'ব পাৰিব। দিয়াৰ পাছত মই আদা নহৰুৰ কেইপিচ দি দিলোঁ। তাৰপিছত পিঁয়াজখিনি দি দিলোঁ। বেছি ৰঙচুৱাকৈ ভাজিব নালাগে, অলপ ভাজাৰ পাছতে হৈ যাব। গাজৰখিনি এতিয়া দি দিলোঁ। গাজৰখিনি যিহেতু অলপ ডাঠ হৈ থাকে, সেই গাজৰখিনি দি দিলোঁ। গাজৰখিনি ভাজি লোৱাৰ পাছতে মই বন্ধাকবিখিনি দি দিলোঁ। আপোনালোকে কেপচিকামো দিব পাৰিব। এতিয়া গোটেইখিনি অলপ ভালকৈ মিক্স কৰি লৈছোঁ। লোৱাৰ পাছত ইয়াতে মই কেঁচা মটৰখিনি দি দিম। এইখিনি এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ আৰু বেছি সিজাব নালাগে, অলপ কেঁচা কেঁচা ভাৱ এটা হৈ থাকিলে ভাল লাগে। ইয়াতে এতিয়া আন্দাজমতে নিমখ দি লৈছোঁ। মনত ৰাখিব, চাওমিনখিনি সিজাওঁতে নিমখ দিছিলোঁ, সেই কমাই দিব। ইমানখিনিয়ে ভাজা হৈ গৈছে আমাৰ। ইয়াতে এতিয়া মই চচখিনি মিলাই ল'ম। টমেটো চচ দি লৈছোঁ মই ডাঙৰ চামুচেৰে 2 চামুচ। অলপ মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছত ইয়াতে মই আকৌ এতিয়া চয়া চচ দিছোঁ। চয়া চচখিনিও এনেকৈ মিক্স কৰি ল'ম। ইয়াতে মই প্ৰায় অকণমান ভিনেগাৰ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে চিলি চচো দিব পাৰে। তাৰপিছত চাওমিনখিনি এতিয়া ধুনীয়াকৈ আমি মিক্স কৰি ল'ম। এইখিনি এতিয়া অলপ সময় ভজাৰ পাছত আমাৰ চাওমিন ৰেডি হৈ যাব।
ইয়াতে মই অলপ জালুকৰ গুড়া দি দিছোঁ। জালুকৰ গুড়াটো দিলে অলপ খাবলৈ ভাল হয়। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কেঁচা জলকীয়াও কাটি দিব পাৰে, মই কাটি দিয়া নাই। এতিয়া মই অলপ কেঁচা পিঁয়াজ কাটি দিছোঁ, তাৰপিছত অলপ পিঁয়াজৰ ঠাৰি দি দিছোঁ। আমাৰ চাওমিন ৰেডি হৈ গ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব। আৰু মোৰ চেনেলটো যদি কোনোবাই নতুন চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আজিলৈ আহিছোঁ, ধন্যবাদ।